আসসালামু আলাইকুম গাইস, কি খবর? আপোনালোকৰ খবৰ নিশ্চয় ভাল। সো বলকাম ভিডিওটো আৰম্ভ কৰোঁ। বলকাম ভিডিওটো আৰম্ভ কৰোঁ গাইস, আৰম্ভ কৰোঁ। সো এয়া চাওক, মোৰ হাঁহৰ পোৱালি, চীন হাঁহৰ পোৱালি কালি ওলাইছে আৰু কালি কণীৰ পৰা ওলাইছে গোটেইকেইটা। এয়া চাওক, কেনেকুৱা দেখা গৈ আছে দেই। ৰ'বচোন, মই দৰ্জাটো খুলি পিনে দেখুৱাই আছোঁ। এয়া চাওক, ইয়াত 16টা পোৱালি আছে। চাওক, কালি ওলাইছে। আৰু এটা কোচত বহি আছে কণী লৈ পিনে, কণী উমনি দি আছে। আৰু এইফালে চাওক, মোৰ কিৰণমালা মুৰ্গী হয় গাইছ। 2-3টা কণী পাৰিছিলে আৰু কণী পাৰি সিহঁতৰ কণী সিহঁতে খাই পেলাই। এতিয়া কি কৰিব পাৰোঁ? সিহঁতে কণী নাখায়, কি কৰিলে কণী নাখাব সিহঁতে আমি পাম। যদি কোনোবা জানে তেতিয়াহ'লে ক'ব। এতিয়া আৰু গম পোৱা নাযায় কণী পাৰে নে নাই, এতিয়া আৰু গম নাপাওঁ। 2-3 দিন গম পাইছিলোঁ, এতিয়া আৰু গম নাপাওঁ। যদি কোনোবাই জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব, কি কৰিলে কণীটো আমি পাম। সিহঁতে নাখাব, সিহঁতে নাখায় তো ক'ব কমেণ্ট কৰি। এয়া চাওক, ইমান দীঘল হৈছে সেইটো গাইছ। আৰু এটা আছে আমাৰ, এয়া চাওক, আগৰ চিনহাঁহৰ পোৱালিকেইটা ই বেৰৰ ভিতৰত এটা আছে। 6টা পোৱালি আছিলে, 3টা কাউৰীয়ে মাৰি পেলালে আৰু এতিয়া 4টা মাৰি পেলালে কাউৰীয়ে। এতিয়া 2টা আছে, 3টা আগতে খাই পেলাইছিলে আৰু ইয়াত এটা মাৰি পেলাইছে। এয়া চাওক, এয়া চাওক, কাউৰীয়ে সিহঁতৰ মূৰত মানে কামুৰি মাৰি পেলালে। নিবতো নোৱাৰে, ডাঙৰ ডাঙৰ পোৱালি দাঙি নিব নোৱাৰে, সেইকাৰণে কামুৰি মাৰি পেলালে সিহঁতক। আৰু চাওক, তিয়ঁহ গাছ চাওক, তিয়ঁহ হৈ আছে। চাওক, এই যে এটা ডাঙৰ হৈ গৈছে। আৰু চাওক, মতা হাঁহটো, চীনৰ হাঁহটো তাতে বহি আছে। এইবিলাক তিয়ঁহ গাছ তো বহুতকেইটা গাছ লগোৱা হৈছে এই অলপখিনি জেগাত। বহুকেইটা গাছ লগোৱা হৈছে। আৰু এটা বস্তু আপোনালোকক দেখাবলৈ বিচাৰি আছোঁ। বস্তুটো এয়া চাওক গাইছ, আম হয়, আম। বজাৰৰ পৰা আমি যি আম কিনি খাওঁ সেইবিলাক আম হয়। বজাৰৰ পৰা আম আনি খাই পিনে আমাৰ যিটো বিচি থাকে, সেইটো ইয়াত পেলাইছিলোঁ আৰু সেইটোৰ পৰা গাছ হৈ পিনে এতিয়া প্ৰায় 2 বছৰ ধৰি আম হৈ আছে। যোৱাবাৰো হৈছিলে, এইবাৰো হৈছে। চাওক, একদম ভৰপূৰ হৈছে আমে, বহুত আম আহিছে। গাছটোৰ বয়স বেছি হোৱা নাই, 3 বছৰমান হৈছে। চাওক গাইছ, আৰু আমটো কেঁচা টেঙা লাগে, কেঁচা খাওঁতে টেঙা লাগে আৰু পাকিলে মিঠা লাগে আৰু খাওঁতে। এয়া চাওক, ওপৰতো এয়া চাওক, আম একদম ভৰপূৰ হৈ আছে। এয়া চাওক, বহুত আম হৈছে। চ' আজিৰ ভিডিঅ'টো ইমানলৈকেই। তো আজিৰ ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব কিৰণমালা মুৰ্গী কি কৰিলে কণী সিহঁতে নাখাব আমি পাম। আৰু ভিডিঅ'টো আৰু ইউটিউবৰ পৰা চালে ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকৰ পৰা চালে ফ'ল' কৰি দিব।